নমস্কাৰ বন্ধুসকল, কি খবৰ? এই মই দোকানতে আছোঁ এতিয়া। দোকান মানে কি, ঘৰতে মোৰ দোকান। এনেই বোলো ভিতৰতে কি কৰিম কি নকৰিমকৈ দোকানতে এনেকৈ বহি আছোঁ। আৰু লকডাউন বুলি এয়া আৰু কি কৰিব, ব্যস্ত বুলি থাকিও কিবা এটা ভাল লাগে, কোনো ব্যস্ততা নাই। অকণমান ওলাই যাওঁ আহক, বাহিৰৰ পৰিৱেশটো দেখাওঁ। এয়া চাওক লকডাউনৰ পৰিৱেশ আমাৰ ইয়াত। কোনো গাড়ী এখন চলা নাই। এই ল'ৰা দুজন চাইকেল লৈ আহি আছে। এই পথাৰত আজি হেৰি কৰি আপোনাৰ জাবৰ চাবৰ আঁতৰ কৰাইছে, কাইলৈ পৰা চাগে সম্ভৱ ৰুব। এই তাই আহি আছে। লগতে খুব বৰষুণ দিলে, এতিয়া অকণমান বৰষুণটো এৰিছে। সাংঘাতিক বৰষুণ আমাৰ ইয়াত। আমাৰ একচুৱেলি বানপানী নহয়, হ'লেও মানে আপোনাৰ জেগাই জেগাই কিছুমান জেগাত বানপানী হয়। আৰু এনেকৈ ঘূৰি আছোঁ আৰু কি কৰিব ঘৰতে। পাকঘৰলৈ সোমাই আহিলোঁ। এই বোলে কি বনাবা? পকৰা বনাব। বেচন আৰু বন্ধাকবি পকৰা। চাই থাকক আপোনালোকে মই কেনেকৈ বনাওঁ। আৰু ৰেচিপিটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে বনাই খাব, কেনেকুৱা লাগিল ক'ব আৰু কমেণ্ট কৰি। যদি বনাই খাই চাব পাৰে দেই, ধুনীয়া হয় কিন্তু। কবি কাটানো হ'ল। আমি এইটো আনিছিলোঁ ভাত খাবলৈ। এতিয়া মানে ৰাইচটো খতম হৈ গ'ল। ৰাইচটো আনিলে আমি বিৰিয়ানী খাব পাৰিম। সেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইটো পেকেট লিংকটো ডেছক্ৰিপশ্যনত দিয়ে, তেনেকৈ আমি খাব পাৰিব। এইটো কি আছিলে পূজা? এইটো হায়দৰাবাদী বিৰিয়ানী কি আৰু এইটো তেওঁলোকৰ মছলা হয়। এইটো দিলে বেলেগ দিব নালাগে মছলা। এইটো সকলো গোটেইখিনিয়ে থাকিব, যি যি বিৰিয়ানীৰ কাৰণে দৰকাৰ হয় গোটেইখিনি থাকিব। এই দোকানত চকলেট লাগে, চকলেট দিবলৈ যাওঁ। কোনটো খাবা? এইটো খাবা? এইটো খাবা নে? কি মানে এইফালে তোমাৰ নামটো কৈ দিয়া আকৌ। যোৱাগে নেকি? যোৱাগে না থাকা? কাষ্টমাৰজন আহিছিলে প্ৰথম মছলা ন? ইয়াতে মই 3 চামুচমান বেচনৰ গুড়ি দি দিম। 3-4 চামুচমান দি দিলে। ইমান খাই তাৰ ওপৰত মেটা কৰিব। ইয়াতে এতিয়া মই অকণমান হালধি গুড়ি দিলোঁ, অকণমান জিৰা পাউডাৰ দি দিম, অকণমান চিকেন মছলাও দি দিলোঁ। টেষ্টি হ'ব। বেছি দিয়া নাই, অকণ দিছোঁ। বেছি মছলা খোৱা বেয়া নহয়। ইয়াতে সোৱাদ অনুসাৰে নিমখ লৈ ল'লোঁ। ইয়াতে অকণমান বেকিং পাউডাৰ দি দিম, আধা চামুচমান দি দিছোঁ। জোখ কৰা নাই, টেমাটোৱে জোখ কৰি দি দিছোঁ। এইখিনি এতিয়া পানী দি মিক্স কৰি লওঁ মই। ধুনীয়াকৈ মিলাই লওঁ, সানি ল'ব লাগিব ধুনীয়াকৈ। এতিয়া মই হাতেৰে ধুনীয়াকৈ এইখিনি সানি ল'লোঁ। পিঁয়াজটো দিবলৈ পাহৰিছিলোঁ দেই, মই পিঁয়াজটো এতিয়াহে কুটি আনিছোঁ। আৰু ইয়াতে দুটামান পকা জলকীয়া দি দিম। হৈছেগৈ আৰু মই উঠাই দিলোঁ কেৰাহীখন, জুই লগাই দিলোঁ, গৰম হ'ব তেতিয়ালৈ। ঠিক এই আমাক কোনে চেক দিয়ে জনটো আমি কিবা এটা খাবলৈ আহিলে ওচৰতে তেল অলপ দিলোঁ। প্ৰথম
মানে এইবিলাক কাম হাতেৰে কৰি ভাল পাওঁ দেই চামুচেৰে মই ইমান পচন্দ নকৰোঁ চবৰে চববিলাক বেলেগ কিমান চিলিকা অৱশেষত হ'লগৈ কিমান চিলিকা কৰি থকা নাই দেই আলুৰে বনাই আছে আমি আপোনালোকে ট্ৰাই কৰি চাব বহুত ধুনীয়া লাগিব আমি খাই পেলাই কৈ আছোঁ লাইক কৰিলে ন ঘৰতে আমি ক'ব পাৰিম শুনিব তুমি খাই পোৱা নাই বোলে নাই মই নাই অৱশেষত হ'লগৈ বন্ধাকবি পকৰা আমি গাখীৰ চাহ নাখাওঁ ঘৰত গৰু আছে যদিও লাল চাহ ইজ বেষ্ট কোনো গেছ নহয় কিবা নহয় খা আৰু কেতিয়াবা কিন্তু স্পেচিয়েল হ'ব লাগিব এজন মই অহাৰ পৰা মানে অলপ ভিতৰ টাইপৰ হৈ গৈছে আৰু মই খুৱাই দিব লাগে খালি খুব ভাল পায় আৰু নিজৰ হাতখনো লগাব লাগে খাব সময়তো হাত খাব চবতো হেমাহিয়ে আৰু হয়নে বন্ধকিনা এনেকৈ আলাসত বহি বহি খাব লাগে আৰু ন কি কয় আপোনালোকে আপোনালোকে ৰেচিপিটো বনালে কমেণ্টত সঁচাকৈ বহুত টেষ্টি হৈছে সঁচাকৈ একদম বিদ্যা পচন্দ ভাল ভালেই ক'ব লাগিব হয় আপোনালোকে ক'ব কমেণ্টত বনাই পেলাই ৰেচিপিটো খাই কেনেকুৱা পালে আৰু বিৰিয়ানীটোৰ কথা কৈছিলোঁ যে তুমি ট্ৰাই কৰি চাব পাৰা লিংকটো দি দিবা অ'কে লিংকটো কাৰণে আমি গহমা আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা তুমি চোৱা নাই চোৱাও নাই বাৰু আমি 80টো আনিছিলোঁ 9টো পাব পাৰে দেই চাই ল'ব তুমি খোৱালে উঠাই গাড়ী লাগি গৈছে একেবাৰে মই বিৰিয়ানী পকাইও দেখা সঁচাকৈ লাল চাহৰ লগত খোৱাও ভাল লাগে বনাই দেখা থাকিম ন যেতিয়া খাওঁ বনাই দেখা থাকিম এইটো হৈছে পানী পুৰি মাৰি দি দিম বাৰু এইটো ফ্লিপকাৰ্টত পায় এইটো বাৰু আমি ফ্লিপকাৰ্টৰ পৰা অনা নাই ফ্লিপকাৰ্টৰ পৰা কিন্তু দামটো বহুত বেছি এনেই এইটো 60 ন 60 আৰু ফ্লিপকাৰ্টত 149 তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক এটা হ'লেও কৰিব আৰু কমেণ্টত লিখিব যে আমাৰ কিবা কিবি ভুল যদি হৈছে কিয় নতুনকৈ বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে কিবা যদি ভুল হৈছে তাতে খালি মানে কমেণ্টত লিখিব যে আমাৰ বস্তুটো তোমালোকৰ অকণমান নহয় জানো এইটো ভুল হৈছে আৰু নতুনটো আমি আজিলৈকে বনোৱা নাই এইটো ছেকেণ্ড ভিডিঅ'হে এনে টিকটক ইনষ্টাত ভিডিঅ' বনাওঁ কিন্তু এনেকৈ নিজেই কথা কৈ আজিলৈকে বনাই পোৱা নাই সেইটোৱে খালি আপোনালোকে জনাব আৰু আশা কৰিলোঁ আৰু নতুন যদি কোনোবা আহিছে আমাৰ চেনেলটো বা আমাৰ ভিডিঅ' যদি কোনোবাই চাইছে নিশ্চয় ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া আমি বনাবলৈ সাহস পাওঁ বনাবলৈ ভালো লাগে ডেইলি ৰুটিন মানে ডেইলি আমি কি কৰোঁ কি নকৰোঁ এইখিনি দিবলৈও ভাল লাগে তো আজিলৈ ইমানে বাই বাই ফ্ৰেণ্ডসকল